জনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে শেষ কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি নাম জনাই কৈ গৈছে কলিত হৰি নাম শাস্ত্ৰতো লিখা আছে নামে শেষ কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি নাম নিৰাকাৰী প্ৰভু আছে সবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰু জনাই ক'লে যত জীৱ তত শিৱ ইটো চৰাচৰ চৰণে পৰিয়া হবা কৰিবা প্ৰণাম গুৰুবাণী মুখে দয়া বোলা ৰাম ৰাম ঐ গোপাল গোবিন্দ লোৱা হৰি হৰি ভক্ত এক জাতি নাই ভেদা ভেদ উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ ধনয়ন্ত বিদায়কৰ নাই আগগান গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান ৰাখিব লাগিব গুৰু জনাৰ মান ঐ গোপাল গোবিন্দ লোৱা হৰি নাম গুৰু জনাই কৈ গৈছে কলিত হৰি নাম শাস্ত্ৰতো লিখা আছে নামে শেষ কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি শৰণ ভজন সদাচাৰ সকলো বিজ্ঞান হেন জানি দিয়া বান্ধৈ সকলোতে ধ্যান হুঁচৰি লোৱা জ্ঞান কাটি কৰিয়া গুৰুবাণী বুজিবা বান্ধৈ আত্মাৰ সমান সবাতোকৈ উচ্চ জানা বৈকুণ্ঠৰে নাম কৃষ্ণ গোপাল গোবিন্দ লোৱা হৰি নাম জনাই কৈ গৈছে কলিত হৰি নাম শাস্ত্ৰতো লিখা আছে নামে শেষ কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি নাম ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈ নহয়
এক স্থানে হুয়া হৰি নাম মাজে ৰৈল এ যাহাৰ মুখত থাকে হৰি হেন নাম এ গংগা গয়া কাশী পুষ্কৰ ৰতু নায়িকা নামৰে মেলা পাতিছে আহা সবে মিলি যাওঁ একেলগে নামৰে মেলা পাতিছে আহা সবে মিলি যাওঁ একেলগে ভকুতিৰ ভাণ্ড দিছে শংকৰ গুৰুৱে পান কৰা ভকত সবে একেলগে নামৰে মেলা পাতিছে চৰণে দিয়া চিত কৰা পাৰ হৰি নাম পৰম অমৃত নামৰে মেলা পাতিছে নামৰে মেলা পাতিছে নামৰে মেলা পাতিছে কথোপকথন কিন্তু যদি আপনার বজাবলী ভাষাত হয় বেশি কনভিন্সিং হয় বিশ্বাসিত হয় কয় শ্রীকৃষ্ণ যদি ভিক্ষুক বাটক কয় সেই ভিক্ষু বাটক গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম